ই চৰাই বাহাটোত বহিনো কি মন মাৰি আছা সব ক্ষেত্ৰত এটা ভিতৰত কিয় সোমানো ক'তনো ভিতৰত সোমালো মই দেখোন বাহিৰতো আছো পিছে গেষ্টিক এটা কথা তই গম পাইছা না নাই কি আমাৰ চিনেমাৰ কাম আগবাঢ়ছে তই এথেন কি কৰবে কি কৰিব লাগে মই তাতে এতিয়া তই দেখোন এটা অভিনয় কৰিব পাৰা মইতো কৰিমে তই দেখোন আছাই কিন্তু এটা কথা তই পঢ়া শুনা কৰিব পাৰা না নাই নাই নৰং নহয় তেনেহ'লে ফুচ নহ'ব কিয় নহ'ব এই টেণ্ডন ছাৰে কৈছে কিবা এটা কাগজ থাকব তাতে কিবা কিবি লেখা থাকব সিবিলাক পঢ়ি ডাইলগটো মাৰবা লাগব পিছে হ'লে মই চেটেপ মোৰ এতিয়া কি হ'ব তুই অভিনয় কৰিব নোৱাৰবে এইকেইদিনতে মই পঢ়া শুনা কৰিব নোৱাৰিম না কি ইমান কম দিনৰ ভিতৰতে কেনেকৈ পঢ়া শুনা কৰিব পাৰিবি বুঢ়া হালকাই আৰু এথেনে মাত্ৰ ল'ব পাৰিব নেকি হেন কোঠা দেচোন দৰকাৰ হ'লে মই ৰাতিটো নুঘুমাম পঢ়িয়ে থাকিম চাহাবক সুধিব লাগিব চাহাবে মোক ক'ৰবাত ঠিক কৰি দিব নহয় ক'ত ঠিক কৰি দিব ক'তনো শিকবি চাহাব আছে নহয় তোকনো ইমান কিয় লাগে হয় নেকি যা চিনেমাখন আৰম্ভ কৰাৰ আগতে শিকবা পাৰা যদি কি শিকিম শিকিমে আৰু চাই থাক মই চিনেমা ফালি দিম কি ফালবি চিনেমা এটা ডাইলগ কুবা নৰে সি বোলে চিনেমা ফালব দেচোন এটা ডাইলগ কচোন সঁচাই না ক চাবা খুজিছা দেচোন ভীম ভীম নকৰে না ভীমৰ আগত হাৰামুৰা ছিঙি দিম গোটাৰ কোবত মোৰ ডাইলগ তোক কিয় মাৰছা হেন কথা দেচোন দেচোন পৰা মোৰ ডাইলগ মাৰি আছে দে তাৰ ফুটনি নাথাকিয়া আৰু মোক বুজি নাপায় ফুলৰ চাহাব মই কিন্তু পঢ়িব বিচাৰাম তই পঢ়া শুনা কৰবে সেইটোনো কি মন গ'ল এতিয়া পঢ়া শুনা কৰবা চিনেমা কৰিব লাগিলে বোলে দেখোন পঢ়া শুনা লাগে তো সেইকাৰণে শিকিম বুলি ভাবছোং কোনোবা এটা শিকিব পৰা মানুহ মোক ঠিক কৰি দিনা তেনেকে মানুহনো ক'ত পাম আৰু পালেওতো তোক শিকাবা ৰাজি হ'ব লাগিব কিয়নো নহ'ব মই ভালকে শিকিম নহয় চাহাব টেনচনকে কম দে সি যদি তোক শিকাব পাৰে শিকাব আৰু যদি নৰে বেলেগ মাছৰ এটা ঠিক কৰি দিব হ'ব দে চাহাব টেনচন ছাৰকে কওঁ উঠোতে চিনেমা হোৱাৰ আগতে মই শিকিব লাগে তই একদম চিন্তা নকৰবি মই আজি টেনচনৰ লগ ধৰে চব ঠিক ঠাক কৰি দিম তই একো চিন্তাই কৰিব নালাগে আজি মানে পালে ইচ্ছে লাগে এতিয়া সোনকালে চাহাব তাৰ আগতে এটা কাম কৰ এইটো ল আৰু ধুনীয়াকে ফুলবিলাকৰ পানী ছটিয়াই থাক মই এই টেনচনকে লগ ধৰি আহোঁ হয় নেকি হ'ব না আহোঁ বাচি গেলো সখী ক'ত পাতাবি তই মোক হ'লেও মই গুৱাহাটী থাকোঁতে অলপ পঢ়িছিলোঁ নহয় পাৰিম মই চিনেমা কৰিম ফুলে ফুলে কিবা আছিল গানটো হ'ব দে পানী পানী হ'ব মইতো বিঘ্নেতাখন মাতবা জানোঙে মাতবা জানলেও বুজি পোৱা নাযায় তো সেইকাৰণে চিনেমা কৰিব নাপায় নেওতাখন মনত আছে বিয়োগ নেওতা নে কি বুলি কয় এক গ'ল থাকিল এক দুই হৈছে দুয়োৰ এক গ'ল থাকিল তিনি পাৰিম মই চিনেমা কৰিবই লাগিব গেষ্টিক কিনো ভাবছা ভাবাতো বহুত কিবা কিবি ভাবি আছো ৰ মই পিছে পঢ়াৰ কথাটো কি চিন্তা কৰছা চাহাবক কৈছো মই চাহাবে কৈছে কি টেনচন ছাৰকে ঠিক কৰে নেকি হয় নেকি টেনচন ছাৰ তাতে শিকি ভাল হ'ব দে হয় না পাৰিমে মই তই কৌফলাখান জানা না নাজানা ৰাতি একদিন পঢ়িছিলো আখিনি পঢ়িছিলো তাৰপিছত পঢ়িব নলওঁচোন তই প্ৰথমতে ক খ জানবা লাগব শিকাওচোন পিছে তই হচৈ ৰ খ ব কি হ'ল মনে মনে থাকলি যে নহয় বহুদিন হ'ল না অলপ পাহৰি গৈছ ন মাথাত মনত ৰাখিব নোৱাৰা নাকি ভালকে নহয় একবাৰ যদি পঢ়ো ভালকে মনত ৰব পঢ়িবি তই মাজে মাজে নহ'লে চিনেমাত কেনেকে কাম কৰবি হুই বেংৰা মোৰ কামটো পঢ়া নাজানলি হয় খিনহীন কোঠা দেচোন তাৰ মানে তই মোক কি বেংৰা বনালি তাৰ মানে মই পঢ়িব নোৱাৰিলেও চিনেমাত সুবিধা নাপাম সেইকাৰণে তই মোক পঢ়িব দিছা নহয় মোৰ কাম হৈছে দুটা এটা হ'ল একশ্যন ক'ব লাগে আৰু এটা হ'ল কাট ক'ব লাগে হ'লে আমি ভগাই ল'ম কি তই একশ্যন ক মই কাটো নহয়